বছৰটো কেনেকে যে পাৰ হ'ল একো গমেই নাপালো। মাজত আৰু 2 দিন বাকী আছে, তাৰ পিছত নতুন এটা বছৰ আমি পাম। ঐ দিলীপ, এই বছৰটো এনেকে পাৰ কৰিবি নেকি? চাকৰিৰ কাৰণে পঢ়াৰ কাৰণে আমি সকলোৱে গাঁৱত নাথাকোই, চহৰে নগৰে তেনেকে থাকি দিনবোৰ পাৰ কৰো। কিন্তু এইবাৰ আমি সকলো গাঁৱতে আছো, সেইকাৰণে গাঁৱৰ সকলোখিনি মানুহ মিলি কৰবাত পিকনিকলৈ যামগৈ। কাৰণ আমি বহুত বছৰ পিকনিক যোৱাও নাই আৰু খোৱাও নাই। এইবাৰ বহুত ভাল লাগিব। তই ঠিকেই কৈছ, আমাৰ দেউতাই পিকনিক পিকনিক বুলি কৈয়ে থাকে। আজি ৰাতিপুৱা বোলে পিকনিকৰ গাড়ী 3খনকে দেখিলে। আৰু যদি মই পিকনিকৰ কথা কৈ দিওঁ দেউতাই বিৰাট ফূৰ্তি পাব, নকবি আৰু। বৰ ভাল লাগিব পিকনিক গৈ। আৰু শুন, চাউল আৰু ছাগলী এটাৰ খৰচ মই দিম, কাৰণ আমাৰ ঘৰত তেনেকে নখোৱা পতাই নাই। সেইদিনাখনে নখোৱাও পতা হব আৰু আমি পিকনিক খোৱাও হব। আমাৰ গাঁৱৰ নদীৰ ওচৰৰ ঠাইখিনি কিমান ধুনীয়া, কিমান দূৰৰ পৰা মানুহ ইয়ালৈ আহে পিকনিক খাবলৈ। সেইকাৰণে আমি কলৈকো নাযাওঁ, আমাৰ গাঁৱৰ ওচৰৰ নদীখনৰ কাষতে আমি পিকনিক খাম। তহঁতকেইটাৰ কি হল? বৰ দাঁত উলিয়াই উলিয়াই হাঁহি আছ, কি হল তহঁতৰ? ধনীৰাম ককাইচোন, ভালেই হ'ল আপোনাক লগ পালো। আমি মানে গোটেই গাঁৱৰ মানুহ মিলি পিকনিক যোৱাৰ কথা পাতিছো, আৰু পিকনিকৰ চাউল আৰু এটা ছাগলীৰ খৰচ ৰমেশে দিব। বৰ ভাল কথাচোন। তেনেহলেচোন আমাৰ একো খৰচেই নাই। ঘৰৰ বাৰীৰ পৰাই ধনিয়া কেইডালমান ফুলকবি আৰু বন্ধাকবি ছিঙি লৈ যাম, হৈ যাব আমাৰ পিকনিক। এই মানুহজন হঠাতেনো কলৈনো যায়? ভাত বঢ়াৰ সময়ত সদায় নাইকিয়া হৈ যায়। আকৌ ৰখি থাকিব লাগে ভাত খাবৰ কাৰণে। ভাত বাঢ়ি সদায় আপোনালৈ ৰখি থাকিব লাগে, হঠাতেনো কলৈনো গুচি যায় আপুনি? এইবোৰ বাদ দিয়াচোন, অহাকালি আমি পিকনিকলৈ যাম। ৰাতিপুৱা সোনকালে উঠিব লাগিব আমি। সঁচাকেনে? সঁচাকে। জানানে, অহাকালি গাঁৱৰ সকলো মানুহ মিলি পিকনিকলৈ যাব। দূৰলৈ ক'তো নাযায়, এই আমাৰ ওচৰৰ নদীখনৰ ওচৰতে খানা এটা খাম বুলি কৈছে। আৰু আমাৰ যিহেতু নখোৱা পতাই নাছিলো, সেইকাৰণে ছাগলী এটা আৰু চাউলৰ সকলোখিনি খৰচ আমি দিম বুলি কলো। এয়া আপুনি কি কৰিলে? চাউল আৰু মাংসৰ খৰচটো দিম বুলি কোৱা কাৰণে এতিয়া গোটেই গাঁৱৰ মানুহখিনি উৰি উৰি আহিব এতিয়া পিকনিক খাবৰ কাৰণে। নাই কোৱাও, গোটেই গাঁৱৰ মানুহখিনিকে মই এনেও খুৱাব নোৱাৰো। আমাৰ গাঁৱৰ 5 ঘৰমান মানুহ মিলিহে আমি খানা এটা খাম। গোটেই মানুহ নাযায় নহয় পিকনিক খাবলৈ। যি কেইঘৰ মানুহ আমি কেতিয়াও এৰিবই নোৱাৰো, সেইকাৰণে সেইকেইঘৰ মানুহক